তই জানোনে ডাক্তৰ চোৰাং বেহা অপৰাধত আকাশ কেনেকৈ গ'ল? আরে ডাক্তার পুলিশে আমার আটাইটা ফ্যাক্টরি সিল করেছে। এই নিজের কথা দিন প্রধানী আবার তুই ওর ভাগ্য নয়। ভালো ভালো ওর এত ধ্বংস করে বেয়া লাগা নাই, কারণ সেই ঘর করে ধ্বংস করে দিয়ে কিভাবে ধ্বংস নকরা করে ওই আগত চলো মিউজিকটুকু বজায় নিয়ে কিয় মজা করেছে মিউজিকটু বজায় কেন না? যুদ্ধ জয়ী হয়ে লাগছে নহয়। তই আকাশৰ ক্ষেত্ৰত কি কৰিলি কিন্তু ৰিমাৰ ক্ষেত্ৰত এনেকৈ নকৰিবি। কি কৰিলি তাইক তই? আরে ফচাইছ? এই আকাশত যেনেকৈ ফচাইছো তাইকো ফচাইছো। ভালো ভালো তই সকলো কাম বন্ধ কৰ। অলপ আগত তলে দেখিলি তাই কি হাৰত ফচিব ধৰিছে, দুৰ্গন্ধই চালি ধৰিছে তাইৰ সমস্ত দেহ। ভালো ভালো সকলোবোৰ কাম বন্ধ কৰ, নহ'লে এই বস্তু গাঁতৰ হাত নহয় কুটাৰে খনানি বহুৱাই দিম। আৰু ময়ো বুকুপাতে ৰৈ থাকিম। তোৰ দৰে পবিত্ৰ অন্তৰৰ মানুহ এটা মৰি পালে মোক আৰু কি লাগে? ৰিয়েলি ভেৰি হেপী। ভগৱানৰ প্ৰাৰ্থনা কৰিম সেই দিনটো যাতে মোৰ জীৱনলৈ কেতিয়াও নাহে। আৰু ময়ো প্ৰাৰ্থনা কৰিম সেই দিনটো যাতে মোৰ বাবে সদায় আহে। আকাশ আহি আছে। জেইলাৰে প্ৰথমতে অনুমতি দিয়া নাছিল, কিন্তু মই বহুত ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁক ইয়ালৈ আহিবলৈ দিলে। তই তাক লগ কৰিবি, তোৰ মনৰ আচল খবৰটো দিবি আৰু তাৰ পৰা গুচি আহিবি। এটা চোৰাং বেপাৰীৰ লগত এখন ভদ্ৰ ঘৰৰ ছোৱালীয়ে বেছি সময় কথা পাতি থাকিলে ভাল নেদেখি, বুজিলি? মই একো কৰা নাই, সেই সাগৰ কুমাৰে ফচাইছে মোক। মই চোৰাং বেপাৰী নহয় স্মিতা। তুমি মোক বিশ্বাস কৰা। এতিয়া
সময় শেষ হৈ আছে ইমান দিনে তোক বহুত অন্যায় কৰিলো পাৰ যদি মোক মাফ কৰি দিবি ৰুদ্ৰদা তই চিন্তা নকৰিবি মই আছো নহয় মই তোক ইয়াৰ পৰা উলিয়াই লৈ যাম বেচাৰা তই কান্দিয়ে পেলালে ইহঁতৰ চকুত যে মোৰ চকু পানী একেবাৰে সহ্য নহয় গুলিৰ শব্দ কি হৈছে ভিতৰত গুলিৰ শব্দ শুনিছো কি নাম তেখেতৰ আকাশ আকাশ মুকলি আকাশৰ তলত বতাহ ল'বলৈ দিয়া গোটেই বছৰ দূৰে গোটেই বৰ্ষকে খতম কৰি দিলো তাৰ ঘৰত আমি দুখন জোতা বহিছে মন্দিৰত তোমাৰ শিৰৰ কিন্তু ৰক্ষা কৰাৰ লেকচাৰ দিয়া যেন কোন আছিল জানা কি ৰুদ্ৰ মোৰ সৰুজন ভাই ভাই সেই যে মই আমাৰফালে চাইডে কথা পাতি থাকো মোৰ মা তাৰে দুটি সন্তান ৰুদ্ৰ আৰু সাধন ৰুদ্ৰ ডাঙৰ আৰু মই সৰু সি বৰ মজবুত আৰু সি সৎ মই এইটো ৰাস্তাতে ৰুদ্ৰ বছৰ মোৰ ৰোমনে পতি আছিল মোৰ মা
এখন বোকাৰ সংসাৰ কৰিছে আৰু সেই যে দুটি সন্তান ৰুদ্ৰ আৰু পাগল সিহঁতক যে কিন্তু চালা সি মোৰ মাৰ কিবা পেন্ধৰ মিলাবলৈ লাভ কৰিছিল মই কৰিছো কাৰণ সি আছিল ধনী আৰু মোৰ মা আছিল দুখীয়া দৰিদ্ৰ তাৰপিছত এদিন ঘৰে চাই দিয়া মতে বেলেগ এজনী ছোৱালী বিয়া পাতি গুচি গ'ল সেই যে দুখন পিঠা জ্বলিছে আশা আৰু ইমা সিহঁতক জন্ম দিছে আৰু মোৰ মায়ে দেউতা আহিব আহিব বুলি পদূলি মুখলে বাট চাইছা আমাৰ কিন্তু তারা নাই আহিব বেমাৰী আৰু তাক উচ্চাৰ কৰিছে মোৰ দাদাই ৰুদ্ৰ প্ৰসাদ বৰুৱা দেউতাকৰ লগতে আছিল দেউতাকে বৰ বেয়া মানুহ নাছিল দুৰ্বল আৰু ভয়াটোৱে আছিল কি কয় মৰাৰ আগতে উদয় বজাৰত বৰুৱা তেওঁৰ দ্বিতীয় পত্নীক মাতি আনি ৰুদ্ৰৰ আসল পৰিচয়টো দিলে আৰু ঘৰখনৰ সমস্ত সম্পত্তিৰ দায়িত্ব তাৰ ওপৰত জাপি দিয়ে বুঢ়া মৰি থাকিল আৰু মৰি থাকিল মোৰ ঘৰখনৰ ৰক্ষা কৰোঁ আৰু মই মোৰ মাক কথা দিলোঁ সেই ঘৰখন মই ধ্বংস কৰি দিওঁ তুমি গৈ থাকা বহুত ৰাতি হ'ল যাম ৰবা এই ৰুদ্ৰৰ কথা আছে আজ এবাৰ দেখা কৰি যাওঁ আজি ৰুদ্ৰৰ জেগা পূৰ্বত বহুত সমস্যা সি তালা সেই ঘৰখনৰ কাৰণে কম কষ্ট কৰিছিল কিন্তু তালা আজি তাৰ কম কষ্ট তাৰ ঘৰত আজি দুখন চিতা জ্বলিছে দুখন
তোমাক ৰুদ্ৰ ইয়াত দেখা পালে আকৌ শিৰৰ কেন্দ্ৰখিনি ৰক্ষা কৰাৰ ফালটো কাৰোবাৰ বোলে ঘৰলৈ যাওঁ যাম ৰবি যাম ৰবি দেখা নাই মৃত্যু একেবাৰে মোৰ ঘৰলৈ দৌৰি দৌৰি আহিছে তাক বিদায় নিদিয়াকৈ মই কেনেকৈ যাওঁ নকুল ছাৰ এই আচলতে কি জানো ছাৰ এই প্ৰতিশোধৰ জ্বালাটো নহয় বৰ বাজে বস্তু দেখা নাই এই জ্বালাত জ্বলি জ্বলি কেনেকৈ মই নিজে শেষ হৈ গৈছো দুখনকৈ কিতাপ মুখাগ্নি কৰিছিলো তোৰ মুখাগ্নিও মোৰ হাততে লিখা আছে তই মোক মাৰিবি হা মোক মাৰিবি তই এই কামটো তই আগতেই নকৰিলি কিয় এই নিৰপৰাধী ল'ৰা ছোৱালীহালৰ জীৱন দুটা তই কিয় লৰিলি আৰে মাৰ না তোৰ পিস্তলত যিমান গুলি আছে বহুৱাই যায় মোৰ বুকুত এনেও তোৰ দৰে অলপমান খবৰি এটা তোৰ ভাই বুলিবলৈ লাজ লাগে কিন্তু এটা কথা তই স্বীকাৰ কৰিব লাগিব ৰুদ্ৰ তই যিমানেই নকৰ মই যিমান ধ্বংস কৰিলো তই কিন্তু মোক একোৱে কৰিব নোৱাৰিলি দুখনকৈ কিতাপ মই মুখাগ্নি কৰালো দুখন আৰু তই মোৰ বুকুত গোসাঁই কৰিবলৈ ভয় কৰ আরে ভয় করে নাই তোর বুকুর খাই টুকুরা দেখা বিচারি আছো তোর এটা ঘাত দিলেই তাই মর কারণ তোক বারে বারে ভাঙিবলৈ তোর কষ্ট হব আচলতে তো তেনেকুৱা কোনো ক্ষমতাই নাই ওপৰৰ পৰা চাই জেগাত উদয় বছৰ দূৰাই ভাবিছে নিজে মই এটা নপুংসক অভিজ্ঞতাত ঘৰখনৰ সমস্ত দায়িত্ব দি থৈ আহিলো যি কেৱল বুজৰিবহে পাৰে কামুৰিব নোৱাৰে আরে মই কামুৰিবও পাৰো মই কামুৰিলে মানুহ নাবাচে আৰু ময়ো চিগাৰেট টিপিলে কোনো মানুহ বাচি যোৱাৰ ৰেকৰ্ড নাই ৰুদ্ৰ চিটাৰ চিট শপত খাই আহিছো এই ধুনীয়া হাতখনত পেট লগাইহে উভতি যাম আৰু ইয়াৰে এটা গুলি লিখা আছে তোৰ নাম ৰুদ্ৰ প্ৰসাদ বৰুৱা ইমান ডাঙৰ হলি এতিয়াও তোক খুৱাই দিব লাগে হা তোক খুৱাই দিব লাগে তোক খুৱাই দিব লাগে দাদা ভাইটি ভাইটি মাৰ ওচৰলৈ যোৱাৰ আগতে তোক এটা কথা কৈ থৈ যাওঁ আৰু কি ক'বলৈ বাকী থাকিলে হা আৰু কি ক'বলৈ বাকী থাকিলে তোৰ এই যে পিষ্টলটো দেখিছ তাত মোৰ গুলি নাছিল তোক এনে ভাইটি মা